ভাল মোৰ ইউটিউব চেনেল দিলোঁ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ আমাৰ এই অৱস্থা চাওক, ৰাতিপুৱাই 3টা বজাতে উঠোঁ আৰু এতিয়া ভাড়া নাই। চাওক গাড়ী পূৰা লাইন লাগি আছে, একেবাৰে পূৰা গাড়ীৰ কমি নাই, তো ভাড়া চাড়া নাই। আৰু যদি কোনোবাই গাড়ী চাড়ী বিচাৰে তো আমাৰ ইয়াতে আহক পল্টন বজাৰত, আমি কম ৰেটত আপোনালোকক ভাল ছাৰ্ভিচ দিম। হয়তো আপোনালোকে এজেঞ্চিৰ ফালৰ পৰাই হয়তো আপোনালোকে ভাবিব পাৰে বহুত কম হয় কি হয়, কিন্তু এজেঞ্চি বহুত আপোনালোকক ধোকা দিয়ে। তো আমি এনেকুৱা ধোকা নিদিওঁ। তো আমাৰ ওচৰত আহক, আপোনালোকক ভাল ছাৰ্ভিচ দিম, ভাল গাড়ীও দিম, নতুন নতুন গাড়ী আছে, যি গাড়ী লাগে আপোনালোকক চব গাড়ীয়ে পাই যাব, এভৰিথিং গাড়ী। তো আহক আমাৰ পল্টন বজাৰ ASTC মৌৰৰ সন্মুখত আমাৰ ইয়াত ধুনীয়াৰ গাড়ী আছে, এভেইলেবল গাড়ী আছে। তো আপোনালোকে আহক, ইয়াতে অলপ গাড়ী চাড়ী যি গাড়ী লাগে আপোনালোকে পাই যাব। আমাৰ ৰাজু ভাইও আছে, ৰাজু ভাই এতিয়া লাইন কৰিছে। ৰাজু ভাই লাইনৰ বিষয়ে কি ক'ব? লাইনতো আমাৰ অৱস্থাই নাই, লাইনটো আমাৰ খুব বেয়া হৈ গ'ল, খুব বেয়া হৈ গৈছে, বহুত বেয়া হৈ গ'ল। কিন্তু এনেকৈ যদি আৰু যদি চলি থাকে ন, তেতিয়াহ'লে বহুত দিগদাৰ হৈ যাব, বহুত দিগদাৰ হৈ যাব। পাৰলৈ এতিয়া গাড়ী চাড়ী কিনিব বাদেই দিব লাগিব। আপোনাৰ কেইখন গাড়ী? মোৰ 3খন। আপোনাৰ? মোৰো 2-3খনমান আছে আৰু গাড়ী। তো গাড়ীৰ লাইনৰ অৱস্থা একদম খুবেই বেয়া, আমি একেবাৰে চলিব উপায় নোহোৱা হৈ গৈছে। তো আমাক চৰকাৰেতো মাৰি আছে, তো এতিয়া ভাড়াও নোহোৱা হৈ গৈছে, আমি কি কৰিম? চলিব উপায় নোহোৱা হৈ গৈছে আৰু। তো আপোনালোকে কি কৰিম আৰু, উপায় নাই আৰু। আপোনালোকে আহক, আমাক অলপ হেল্প কৰক ভাই, ভাড়া চাড়া আমাৰ গাড়ী বিচাৰক আপোনালোকে। এইটো সেয়ে কৰিব লাগিব আৰু গাড়ীৰ ইমান চাওক লাইন, ৰাতিপুৱাৰ পৰা ইমান লাইন, চাওক আমাৰ কেমেৰামেনে দেখা দিব, এইটো চাই চাওক গাড়ী কিমান গাড়ী আছে। তো চাই লওক, চাই লওক কিমান গাড়ী আছে পল্টন বজাৰখনত, গাড়ীৰ অভাৱ নাই। তো চাওক ইমান গাড়ী, বাপৰে বাপ। চব ড্ৰাইভাৰে, বাহিৰে টুৰিষ্ট পাৰ্টি অহাই নাই, আৰু যিবিলাক টুৰিষ্ট আহে নহয় তো একচুৱেলি চব এজেঞ্চিৰ ফালত গুচি যায়। তো আমাৰ ইয়াতে নাহে, ভাবে কি আমাৰ ইয়াতে পইচা বেছি লয়, কিন্তু আমি পইচা বেছি নিলওঁ, আমি কম ৰেটে লওঁ। তো আমাৰ ওচৰত আহক। ৰাজু ভাই কিবা ক'ব? মাজতে আমাক পুলিচে অত্যাচাৰ কৰে, হয় নিশ্চয়। তো পুলিচে ফাইন কাটি আমাক একেবাৰে হাৰাশাস্তি কৰে। আমাৰ ইয়াতে ডাবল গাড়ী পাৰ্কিং লগা আছে। তো এতিয়া বাৰু জাম নাই, আমি জাম থাকিলে কিন্তু ডাবল পাৰ্কিংটো আমি হাতাই দিওঁ, ছিংগল পাৰ্কিঙত ৰাখোঁ। তথাপি মানে আমাক পুলিচে বহুত অত্যাচাৰ কৰে, কি কৰিম আৰু। তো ৰিংকুদা কি ক'বা? পুলিচৰ 2000 টকা কেছ খাব লাগিব, কেছ এনে ভাড়া নাই। হয়, এনেই ভাড়া চাড়া নাই, তাতে আকৌ 2000 টকা চালান, আমি কেনেকৈ চলিম? তো উপায় নহয় কিন্তু। চাওক এনেকুৱা অৱস্থা আৰু। ৰাতিপুৱা ওলাই আহোঁ, আমাৰ ইয়াত দাদাও আছে, আমাৰ দাদা এজন, আমাৰ কাউণ্টাৰ দাদা, মালিক হয়। তো দাদা কি ক'ব আপুনি আমাৰ লাইনৰ বিষয়ে? একদম মানে অৱস্থাটো বেয়া হৈ গৈছে, ভাড়া চাড়া নাইকিয়া হৈ গৈছে, আপুনি কি ক'ব ইয়াৰ বিষয়ে? গাড়ীটো ঘৰে ঘৰে ৰাখি কিনে বঢ়িয়াকৈ ঘৰৰ যি মাটি সম্পত্তি আছে বিক্ৰী কৰি খালে হৈ গ'ল, আৰু কি কৰিব লাগে? সেইটোৱে, ভাড়াই নাই, যদি ভাড়াই নাই। চব এইবিলাক যিমান দেখিছে এইবিলাক চব ড্ৰাইভাৰে হয়, গোটেই ড্ৰাইভাৰ হয়, চব এইবিলাক চব ড্ৰাইভাৰ মানে একচুৱেলি বাহিৰে হৈ গৈছে। কাউণ্টাৰৰ মালিক ধনী হ'লে আমিও ধনী হ'ব পাৰিম, কাউণ্টাৰৰ মালিকে গৰীব হৈ গৈছে, আৰু আমি কি কৰিম আৰু? উপায় নোহোৱা গৈছে, এইটো চাই লওক। এইবিলাক ড্ৰাইভাৰবিলাকে গাড়ী মুচি আছে। নয়ন কলিতাই কিবা ক'ব চাগে। নয়ন কলিতা কি ক'ব? হয়, গাড়ী লাইন চাইনৰ বিষয়ে কি ক'বা তুমি, কোৱাচোন? এই চাওক গাড়ী উঠি আছে বেচেৰে, ভাবিছে কি, আশা কৰিছে ভাড়া এটা মাৰিম। তো চাওক তেওঁৰ অৱস্থা এনেকুৱা, কি হৈছে কোৱাচোন? লাইন বেয়া, লাইন ভাল নহয়। কি কৰিবা আৰু গাড়ী চাড়ী? কি কৰিবি আৰু, এই কৰি থ'ব লাগিব আৰু। ঠিক আছে, এইখিনি আছিলে তো এইখিনিয়ে আছিলে আৰু আমাৰ ক'বলগীয়া। আপোনালোকৰ মতামত